তো কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই আমাৰ মুছলিমে কি খাই আছে, কি পিন্ধি আছে, এই ক'ত কি কৰি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক খবৰ কিয় ৰাখে? মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ৰবাত মিটিঙতো যায়, তাতো গৈ মানে মিয়াৰ নামটো লয়। ঘৰতো আহি মিয়াৰ নাম লয়, ঘৰতো টোপনিৰ পৰা উঠি তেতিয়াও মিয়াৰ নাম লয়। ক'ৰবাত ঘূৰিবলৈ গ'লেও মিয়াৰ নাম লয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ মিয়া কি আপোনাৰ কাৰণে ইমানেই জগৰীয়া হৈ গৈছে না? আপুনি ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ মুছলমানক আপোনালোকে এনেকৈ হেৰাছমেণ্ট কৰি আছে। আপুনি কি কেইটামান ভোটৰ লালসত এটা ধৰ্মক কি এনেকৈ টাৰ্গেট কৰি লৈছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? কোনটো অসমত আমি হিন্দু মুছলিম সকলো মানুহে মিলি জুলি চলি আছোঁ। আমাৰ ঘৰৰ ফালৰ পৰা আৰু 1-2 কিলোমিটাৰ সিফালে হ'ব আমাৰ কোনটো অসমীয়া মানুহ আছে, হিন্দু মানুহ আছে, সকলো মানুহ আমি মিলি জুলি চলি আছোঁ। কোনটোক আমি এটা কথা বস্তু বুজিবলৈ আজিও পোৱা নাই যে আপুনি যে খালি ৰাজনীতিৰ ক্ষেত্ৰত যে আপুনি আমাৰ মুছলমানক লৈ এনেকৈ তুচ্ছল্য নাচ্ছিল্য কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইখন ভাষণ আপোনাৰ শুনি মনত বহুত বেয়া লাগে।